নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনাক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছোঁ। আৰু বহুত দিন আপোনালোকক ব্লগটো দিব পৰা নাই, সেইবাবে বেয়া চেয়া নাপাব। আৰু সেয়াই আৰু তো খুব ধুনীয়াকৈ আহিছোঁ। আৰু ইয়াত লিখা আছে ড্ৰাইভিং শ্ল' বুলি দেখা আছে, মানে লাহে লাহে গাড়ী যাব দিছে। আৰু মই ইয়াত থকাটো উচিত নহ'ব, সেইবাবে এতিয়া আৰু এইফালে যাম। মই যাওঁতে আমাৰ ঘৰলৈ গ'লে এইফালে যাব লাগিব। এখন আছে আমছৰ ৰেইন ফৰেষ্ট, আৰু তো দেখাম কেতিয়াবা। আৰু এফালে গৈ আছোঁ দাদাক আনিবলৈ। আৰু ইয়াত মই বেছি সময় নাথাকোঁ, এনেকৈ মানে অলপ ডেঞ্জাৰ জেগাটো, হাতী ব্যৱস্থা মানে হাতী ওলাই থাকে। সেইবাবে মই এতিয়া এইখন আছে বাইকখন, মই যদি বাইকখন লৈ দাদাক ড্ৰপ কৰি আহোঁ, তাৰপিছত ঘৰত। আৰু এইখিনিতে মই কৈ দিওঁ, আমাৰ মানে বিহুৰ কাৰণে এতিয়া পূৰা প্ৰিপেৰেশ্যন হৈ গ'ল। মানে আজি ৰোড কালেকশ্যন আছে, ৰোড কালেকশ্যন কৰি আছে দাদাহঁতে। তো দাদা আহি আছে মানে আমাৰ গাঁৱৰ সকলোৱে মানে তাত ৰোড কালেকশ্যন কৰি আছে। তো ইয়াৰ পৰা তাত গৈ আছোঁ। তো আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰোঁ। তো সেয়াই আজি কণ্টেণ্টটো। আৰু দাদাক লৈ যাওঁ, এইফালে যাব লাগিব। আৰু এইফালে চাওক, পৰিৱেশটো খুব ধুনীয়া। আৰু এতিয়া যাওঁতে আপোনালোকৰ ব্লগিং অলপ কৰি যাওঁ, মানে মটৰ ব্লগ এটা দি দিম ইয়াৰ পৰা। ৰেইন ফৰেষ্টখন চাব, আমছৈ মাৰি দিব। আমছৈ ৰেইন ফৰেষ্ট বুলি মাৰিলে আপোনালোকে হয়তো পাই যাব এইখিনি। আৰু দাদাক লৈ পূৰা ঘৰলৈ ৰাওনা। তো আমি দুটাই গৈ আছোঁ এতিয়া ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশৰ মাজেৰে। আৰু এইটো আমাৰ তিনিআলিটো আহি পালোঁ। তো সকলোৱে আছে, ৱা ইমান গান আছেচোন। মোক এখন দে, কি ক'ম, কেনে লাগিছে? হা মজা লাগিছে। তো মই দেখাই আছোঁ ইয়াত জাতি চহৰীয়া সাংস্কৃতিক সমন্বয় সমিতিৰ উদ্যোগত ফলকুচি কাম, যিহেতু বসন্ত উৎসৱ তাকে আমি পাতিবলৈ ওলাইছোঁ। তো চাই থাকক আপোনালোকক। কেনেকৈ অনুভৱ? মজা শুনো লগতে আছে আমাৰ হেৰি। কি ক'ম কোৱা কিবা এটা হ'বনে? এইবিলাক ছোৱালী দেই, গাঁৱলীয়া ছোৱালীবিলাক ভালকৈ চাই লওক। সেইফালে ললিত এইফালে আহক। আমাৰ বিহু পূৰা প্ৰস্তুতি চলি আছে। ইয়াত গেট বনোৱা কাম লাগি আছে ইয়াত। আৰু এইফালে আমাৰ এইফালে বহি আছে আমাৰ ডেকা ল'ৰা। আৰু এইফালে মুনু পূৰা পইচা তোলাত ব্যস্ত, কালেকশ্যন। কি কোৱা মুনু? গাড়ী আহি আছে এইফালে, এতিয়া মুনুৱে মজাকৈ ৰখাব। আৰু এয়া জিম্বুদা পূৰা কাম কৰি আছে ইয়াত ধুনীয়াকৈ ওপৰত উঠি। আৰু এইফালে আছে, আমি সকলোৱে আছোঁ এতিয়া। আৰু এইফালে চাওক, সকলো আমি ইয়াত কাম কৰি আছোঁ, গেটৰ কাম। আৰু কিছুমান সেই তাত কাম কৰি আছে, বাঁহ চাহ নমাই আছে, আৰু কিবা তাঁতি চাতি বৈ আছে। ভীম, এয়া পংকজ, মুকুন্দ আছে এইফালে, আৰু ভাইটিদা, ৰক্তিম, এইফালে সাগৰদা, ৰাহুলদা, চবেই আছে। মানে আমি সকলোৱে আছোঁ এতিয়া। তো সেয়াই আপোনালোকে চাই থাকক কেনে পায়। আৰু সেই তাত আমাৰ তিৱা নৃত্য শিকাই থকা হৈছে। তো সেইদিনাখনলৈ আমি সকলোৱে নাচিব লাগিব। তাকে সকলো গাঁৱৰ বোৱাৰী জীয়াৰী সকলো ওলাইছে। তো কাৰো মনত যাতে আফচোচ নাথাকে একো, সেইবাবে সকলোকে ওলাই আহিব দিয়া হৈছে। আৰু এইফালে পূৰা আমাৰ কামবোৰ চলি আছে। তো এনেকৈ চলি থাকিব আমাৰ কামবোৰ, আপোনালোকে চাই থাকক কেনে পায়। আৰু অলপ নৃত্যটো দেখাওঁ, চাওক। তো আপোনালোকে দেখিব লৈছে এয়া পূৰা মানে সাজু হৈ গ'ল। তো নাচিবলৈ পূৰা মানে ৰেডি আৰু মানে শিকি আছে, হৈ যাব, কোনো কথা নাই। যিহেতু আমাৰ আৰু দুদিনমান আছে, তো এনেকৈ চলাই আছোঁ আৰু প্ৰস্তুতিটো।
আপোনাক কেনে পাই ক'ব। আৰু এয়া চাওঁতে চাওঁতে পূৰা ৰাতি হৈ গ'ল। অলপ কামটো কৰিব লাগিব, যিহেতু কম সময়ত সোনকালে কৰি ওলাব লাগিব। তো তাৰ কাৰণে আমাক সকলোৱে লাইট চাইট জ্বলাইছোঁ। জুনাদা আছে লগত, ৰিংকুদা এইফালে আছে। তো চাই থাকক আপোনালোকে কেনে পায়, খুব ধুনীয়া লাগিব। আৰু দিনত দেখাই আছোঁ আপোনালোকক, চাওক।